হেল্ল' বন্ধুসকল, আজি আপোনালোকৰ সন্মুখত আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আপোনালোকৰ যিবোৰ বন্ধুসকলৰ লেপটপ অথবা কম্পিউটাৰ আছে, তেওঁলোকে যদি লেপটপ চলাই সেইবিলাকতো জানে। লেপটপৰ ভিতৰত কিবা আছে, ফাইল আছে, ফাইলৰ ভিতৰত গানো ৰাখিব পাৰিব, কিবা ফটো ৰাখিব পাৰিব, কিবা ভিডিঅ' ৰাখিব পাৰিব। হঠাৎকৈ তেনে বস্তু ডিলিট হৈ যায়, আমালোকৰ ভুলৰ কাৰণে ডিলিট হৈ যায়। এইবোৰ কেনেকৈ আগৰ পাব পাৰি এই বিষয়ে মই এই ভিডিঅ'ত ক'ম। তো ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব, আৰু যদি মোৰ চেনেলত নতুন হৈ থাকে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেলাইকনটো ক্লিক কৰি দিব। তো মোৰ আৰু এটা চেনেল আছে, যিটোৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম। সেইটো চেনেলখনত ছাবস্ক্ৰাইব কৰিব যিবিলাক বন্ধুসকলে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি লওঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই মোৰ লেপটপৰ স্ক্ৰীনত আহি গ'লোঁ, আৰু মই অলপমান ৰিফ্ৰেছ মাৰি লওঁ। লোৱাৰ পিছত মই ডিছপ্লেত গৈ আছোঁ। যোৱাৰ পিছত ইয়াত চাব পাৰে মই গৈ আছোঁ। ইয়াত ডকুমেণ্টছো আছে, ডাউনলোডো আছে, পিকচাৰো আছে। তো মই পিকচাৰত ক্লিক কৰি দিলোঁ। দিয়াৰ পিছত ছেভ পিকচাৰত ক্লিক কৰি দিয়াৰ পিছত মই এইটো এটা লগো বনাইছিলোঁ হিন্দীৰে। তো ইয়াত মই লিখিছোঁ ছাবস্ক্ৰাইব सबसे अलग सब्सक्राइब करके देखो, ये तो लिखी दिছিলোঁ। এইটো মই ডিলিট কৰি দিওঁ। ডিলিট কৰি দিয়াৰ পিছত বন্ধুসকল এইটোত আহি গ'ল। যিকোনো বস্তু যদি আপোনালোকে ডিলিট কৰে তেনেহ'লে এইটোতে আহি যাব যে আপুনি কি ডিলিট কৰে, আপোনাৰ ভুলটোৰ কি। ঠিক আছে, তো এইটো মই অ'পেন কৰি আছোঁ। অ'পেন কৰাৰ পিছত চাওক, এইটো ইয়াত ক্লিক কৰি পিছত ৰেষ্টৰ যিটো আছে এইটোত আপোনালোকে ক্লিক কৰি দিব। চাব পাৰে ইয়াত মই ধুনীয়াকৈ দেখুৱাই আছোঁ। ৰেষ্টৰ যিকোনো বস্তু ইয়াত ক্লিক কৰি ৰেষ্টৰ মাৰি দিব। ৰেষ্টৰ মাৰিলে আপোনাৰ এই বস্তুটো আকৌ এই ফাইলত গৈ যাব। ঠিক আছে, ইয়াৰ চাইজ আছে চাব 13.32 KB। তো ইয়াত চাব পাৰে এইটো আহি গৈছে। ইয়াতো চাব পাৰে 13.5 KB। ঠিক আছে, যদি ভাল লাগে তেনেহ'লে লাইক কৰি দিব।